জয় শ্ৰীৰাম প্ৰিয় দৰ্শক আৰু এদিনৰ পিছতে অযোধ্যাত ৰাম মন্দিৰত প্ৰভু ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। এনেকুৱা এটা দিন যাৰ বাবে 500 বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছে। এনেকুৱা এটা দিন যাৰ বাবে কিমান যে প্ৰজন্ম ধ্বংস হৈ গৈছে। এনেকুৱা এটা দিন যাৰ বাবে যুঁজি বহুতে নিজৰ প্ৰাণ উৎসৰ্গা কৰিছে। মাত্ৰ এবাৰ ভাবি চাওক, চিন্তা কৰি চাওক যে 1600 শতিকাতো এনে মানুহ আছিল যিয়ে অযোধ্যাত ৰাম মন্দিৰ হোৱাটো বিচাৰিছিল। 1800 শতিকাতো এনে মানুহ আছিল যিয়ে অযোধ্যাত ৰাম মন্দিৰ স্থাপনৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আজিৰ পৰা 150 বছৰ আগত অযোধ্যাত ৰাম মন্দিৰ স্থাপনৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। এনেকুৱা মানুহো আছিল যিয়ে জীৱনৰ 50 বছৰ ধৰি ৰাম মন্দিৰৰ বাবে ন্যায়ালয়ত ন্যায়ৰ বাবে লাগি আছিল। আজি তেওঁলোক আমাৰ মাজত নাই। সেই প্ৰভু শ্ৰীৰামৰ মন্দিৰ যাক আজিৰ পৰা প্ৰায় 492 বছৰ আগতে নিষ্ঠুৰ বাবৰে ধ্বংস কৰিছিল। সেয়েহে আজিৰ ভিডিঅ'টোত আমি ৰাম মন্দিৰৰ সম্পূৰ্ণ 500 বছৰৰ সংঘৰ্ষৰ কথা আলোচনা কৰিম, যাতে আপুনি জানিব পাৰে যে এই সংঘৰ্ষ কিমান পুৰণি আৰু এই সংঘৰ্ষই কি অৰ্থ বহন কৰে। 1528 চনত মোগল শাসক বাবৰে অযোধ্যাৰ ৰাম মন্দিৰটো ভাঙি তাত এটা মছজিদ সাজিছিল। কিন্তু ইয়াৰ আগৰ কথাখিনি এনে ধৰণৰ, যাক বহুতেই আলোচনা নকৰে। অযোধ্যা চহৰখন কিমান পুৰণি সেই বিষয়ে আপোনাৰ কিবা ধাৰণা আছেনে? ভাৰতীয় বেদ আৰু শাস্ত্ৰতো অযোধ্যাৰ কথা উল্লেখ আছে। এই নগৰৰ প্ৰমাণ অথৰ্ব বেদতো পোৱা যায়। আমাৰ বিশ্বাসত অযোধ্যা নগৰ সদায় শ্ৰীৰামৰ জন্মস্থান হৈ আহিছে। আমি ৰামায়ণত অযোধ্যাৰ ধৰ্মীয় ইতিহাস পঢ়িছোঁ। অযোধ্যাত প্ৰভু শ্ৰীৰামৰ পুত্ৰ কুশই প্ৰভু ৰামৰ এটা মন্দিৰ সাজিছিল। কেৱল মা সীতা আৰু প্ৰভু ৰামৰ নামত অযোধ্যাত প্ৰায় 3000 মন্দিৰ আছিল। কোৱা হয় যে ঈশাই পূৰ্ব 5 শতিকাৰ ফালে এই মন্দিৰবোৰৰ অৱস্থা বেয়া হ'বলৈ ধৰিছিল। সেই সময়তে উজ্জয়িনৰ ৰজা বিক্ৰমাদিত্য অযোধ্যালৈ আহিছিল আৰু সেই মন্দিৰবোৰ পুনৰ নিৰ্মাণ কৰিছিল। তাৰপিছত 1526 চনৰ 21 এপ্ৰিলত বাবৰ আৰু ইব্ৰাহিম লোধীৰ মাজত যুদ্ধ হয়। 1528 চনত বাবৰৰ সেনা অযোধ্যাত উপস্থিত হয় আৰু কোৱা হয় যে সেই সময়তে বাবৰৰ সেনাপতি মীৰ বাকীয়ে ৰাম মন্দিৰটো ধ্বংস কৰি তাত এটা মছজিদ নিৰ্মাণ কৰিছিল, যি পিছত বাবৰি মছজিদ হিচাপে বিখ্যাত হৈ পৰিল। এনেকৈ প্ৰায় 150 বছৰ পাৰ হ'ল, কেতিয়াও কোনো হুলস্থুল হোৱা নাছিল। কাৰণ এয়া সেই সময় আছিল যি সময়ত ভাৰতবৰ্ষত মোগলৰ শাসন শক্তিশালী ৰূপত চলি আছিল। তাৰপিছত 1717 চনত অৰ্থাৎ বাবৰি মছজিদ হোৱাৰ প্ৰায় 190 বছৰ পিছত জয়পুৰৰ ৰজা জয়সিংহ দ্বিতীয়ই বিচাৰিছিল যে বাবৰি মছজিদ আৰু তাৰ আশে পাশে থকা ঠাই যাতে তেওঁৰ অধীনত থাকে। তেওঁ জানিছিল যে হিন্দুৰ কাৰণে সেই স্থানৰ মহত্ব কিমান। সেই সময়ৰ মোগল শাসকৰ লগত ৰজা জয়সিংহৰ সম্বন্ধও ভালেই আছিল, তথাপি তেওঁ বিশেষ একো কৰিব পৰা নাছিল। কেৱল সেই বাবৰি মছজিদৰ ওচৰতে এখন ৰাম মঞ্চ সাজিছিল যাতে হিন্দুসকলে গৈ তাত পূজা অৰ্চনা কৰিব পাৰে। অযোধ্যা বিবাদটো আৰম্ভ হৈছে বাবৰি মছজিদৰ পৰা। 1528 চনত বাবৰৰ সেনাপতি মীৰ বাকীয়ে অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণ কৰাৰ পৰা আৰম্ভ হৈছিল অযোধ্যা বিবাদ। এই মছজিদটো মোগল যুগৰ এক গুৰুত্বপূৰ্ণ মছজিদ বুলি গণ্য কৰা হৈছিল। এনেও বাবৰি মছজিদৰ কথা আধুনিক ইতিহাস আৰু নথিপত্ৰতো উল্লেখ আছে, যেনে 1932 চনত প্ৰকাশিত অযোধ্যা এক ইতিহাস নামৰ গ্ৰন্থখনত বাবৰে মীৰ বাকীক ৰাম জন্মভূমি অযোধ্যাত এটা মন্দিৰ আছে আৰু এই মন্দিৰটো ভাঙি মছজিদ নিৰ্মাণ কৰিব লাগিব বুলি নিৰ্দেশ দিয়াৰ উল্লেখ আছে। বাবৰৰ সৈনিকে নিৰ্মাণ কৰা এই মছজিদটোৰ নাম আছিল বাবৰি। কিন্তু মন্দিৰ ভাঙি বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল নে নাই সেই সম্পৰ্কে এতিয়াও বিতৰ্ক চলি আছে, যদিও বহু কিতাপত নিশ্চিতভাৱে উল্লেখ আছে যে মন্দিৰৰ সামগ্ৰীৰ পৰাই মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। সেই সময়ত কি হৈছিল এই সন্দৰ্ভত বহু দাবী উত্থাপন হৈছে। 1853 চনৰ পৰা 1855 চনৰ ভিতৰত অযোধ্যাৰ মন্দিৰ সন্দৰ্ভত বিবাদ আৰম্ভ হয়। ভাৰতীয় ইতিহাসৰ সামূহিক প্ৰতিবেদনত কোৱা হৈছে যে সেই সময়ত চুন্নী মুছলমানৰ এটা দলে হনুমানগড়ী মন্দিৰত আক্ৰমণ চলাইছিল। তেওঁলোকে দাবী কৰিছিল যে এই মন্দিৰটো মছজিদ ভাঙি নিৰ্মাণ কৰা হৈছে। অৱশ্যে ইয়াৰ কোনো প্ৰমাণ পোৱা নগ'ল। এই কথা সৰ্বপল্লী গোপালৰ এনাটমি অৱ এ কনফ্ৰণ্টেশ্যন অযোধ্যা এণ্ড দ্য ৰাইজ অৱ কমিউনেল পলিটিক্স ইন ইণ্ডিয়া নামৰ গ্ৰন্থখনতো উল্লেখ আছে। সেই সময়ত হনুমানগড়ী মন্দিৰ বৈৰাগীসকলৰ নিয়ন্ত্ৰণত আছিল আৰু তেওঁলোকে সহজেই মুছলমানৰ দলটোক আঁতৰাই পেলাইছিল বুলিও কিতাপখনত উল্লেখ আছে। এই সন্দৰ্ভত তেতিয়াৰ নবাব ৱাজিদ আলী শ্বাহৰ ওপৰতো অভিযোগ উত্থাপন কৰা হৈছিল।
তেতিয়া অযোধ্যা নবাবৰ অধীনত আছিল আৰু বিষয়টো সমাধানৰ বাবে এখন কমিটি গঠন কৰা হৈছিল। সেই কমিটিৰ তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে তাত কোনো মছজিদ নাছিল। সেই সময়ত নবাব ৱাজিদ আলী শ্বাহে হনুমানগড়ী মন্দিৰত পুনৰ আক্ৰমণ বন্ধ কৰি দিছিল। ব্ৰিটিছ চৰকাৰে মিলন ঘটাবলৈ চেষ্টা কৰিছিল। এটা প্ৰতিবেদনত কোৱা হৈছে যে 1858 চনত নিশাংশিখৰ এটা দলে বাবৰি মছজিদৰ ভিতৰত প্ৰৱেশ কৰি পূজা অৰ্চনা কৰিছিল। সেই সময়ত প্ৰথমবাৰৰ বাবে এই ঘটনাৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছিল আৰু এই বিতৰ্ক লিখিতভাৱে চৰ্চালৈ আহিছিল। তাত লিখা আছিল যে অযোধ্যাৰ মছজিদৰ বেৰত ৰামৰ নাম লিখা হৈছে আৰু তাৰ কাষতে এখন মঞ্চ নিৰ্মাণ কৰা হৈছে। 1859 চনত ব্ৰিটিছ চৰকাৰে ইয়াৰ মাজত এখন দেৱাল নিৰ্মাণ কৰিছিল যাতে হিন্দু পক্ষ আৰু মুছলমান পক্ষই শান্তিপূৰ্ণভাৱে বিভিন্ন ঠাইত ইবাদত আৰু নামাজ পঢ়িব পাৰে। 1885 চনত প্ৰথমবাৰৰ বাবে ৰামলাল্লা আদালতত উপস্থিত হয়। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাম মন্দিৰৰ বিবাদে প্ৰথমবাৰৰ বাবে আদালতত উপনীত হৈছিল। ইয়াত মহন্ত ৰঘুবীৰ দাসে ৰাম মঞ্চত মন্দিৰ নিৰ্মাণৰ বাবে আবেদন দাখিল কৰিছিল। ফৈজাবাদ জিলা দণ্ডাধীশে এই আবেদন নাকচ কৰিছিল। তাৰ পিছত ৰঘুবীৰ দাসৰ আবেদন ফৈজাবাদ আদালতলৈ গৈছিল। সেই সময়ত গোচৰৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশ পণ্ডিত হৰি কিষাণে এই আবেদন নাকচ কৰিছিল। সেই সময়ত নিৰ্মোহী আখৰা প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল আৰু মানুহে এই বিষয়ে গম পাইছিল। মহন্ত ৰঘুবীৰ দাস একেখন আখৰাৰে সদস্য আছিল। ইয়াৰ পিছতো ৰঘুবীৰ দাসে হাৰ নামানি ব্ৰিটিছ চৰকাৰৰ ন্যায়াধীশৰ ওচৰত আবেদন জনাইছিল যদিও ইয়াতো আবেদন নাকচ কৰা হৈছিল। এই বিষয়টো ইয়াত দমন কৰা হ'ল আৰু পিছৰ 48 বছৰ ধৰি বিষয়টো স্থবিৰ হৈ থাকিল আৰু বিক্ষিপ্তভাৱে শান্তিপূৰ্ণ প্ৰতিবাদ চলি থাকিল। 1949 চনত বাবৰি মছজিদত উদ্ধাৰ হোৱা ৰামলাল্লাৰ প্ৰতিমূৰ্তি এতিয়ালৈকে পৰিস্থিতি যথেষ্ট বেয়া হৈ পৰিছিল। মাজে মাজে হিন্দু পক্ষই বাবৰি মছজিদ দখল কৰাৰ খবৰ আহিছিল। পৰিস্থিতি উন্নত কৰিবলৈ আইনী সহায় লোৱা হৈছিল যদিও 1949 চনৰ এদিন ৰাতি তাত ৰাম মূৰ্তি পোৱা বুলি দাবী কৰা হৈছিল। এই ঘটনাৰ পিছত পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল যে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সকলো কথা বুজি লৈ মাত্ৰ 6 দিনৰ ভিতৰতে বাবৰি মছজিদত তলা লগাই দিছিল। সেই সময়ত হিন্দু পক্ষই ৰামলাল্লাৰ মূৰ্তি তাত নিজাববীয়াকৈ আৱিৰ্ভাৱ হোৱা বুলি দাবী কৰিছিল। 1950 চনত পুনৰ গোচৰটো উত্থাপন কৰা হৈছিল। ফৈজাবাদ আদালতত দুটা পৃথক গোচৰ ৰুজু কৰি হিন্দু পক্ষই ৰামলালাক পূজা কৰাৰ অনুমতি বিচাৰিছিল। আদালতে অনুমতি দিলেও ভিতৰৰ গেটখন বন্ধ কৰি ৰখা হৈছিল। 1959 চনত নিৰ্মোহী আখৰাই তৃতীয়টো গোচৰ ৰুজু কৰে য'ত তেওঁলোকে বাবৰি মছজিদৰ মাটিৰ ওপৰত অধিকাৰ বিচাৰিছিল। একেদৰে 1961 চনত মুছলমান পক্ষই এটা গোচৰ ৰুজু কৰিছিল য'ত UP সুন্নী ৱাকফ বৰ্ডে কৈছিল যে তেওঁলোকে বাবৰি মছজিদৰ গাঁথনিৰ ওপৰত অধিকাৰ বিচাৰে আৰু ইয়াৰ পৰা ৰামৰ মূৰ্তি আঁতৰাই পেলোৱা উচিত। 1984 চনৰ পৰা পুনৰ গৰম হৈ পৰিল ৰাম জন্মভূমি বিতৰ্ক। এই সময়ত অযোধ্যাই নিজৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক পৰ্যায় দেখিছিল। এই সময়তে ৰাম মন্দিৰ আন্দোলন আৰম্ভ হৈছিল। এই সময়ত বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক এই আন্দোলনৰ নেতৃত্ব দিবলৈ নিৰ্বাচিত কৰা হৈছিল। 1986 চনত ৰাজীৱ গান্ধী চৰকাৰৰ নিৰ্দেশত বাবৰি মছজিদৰ ভিতৰৰ গেটখন মুকলি কৰা হয়। দৰাচলতে সেই সময়ত অধিবক্তা UC পাণ্ডেই ফৈজাবাদ অধিৱেশন আদালতত আবেদন দাখিল কৰিছিল যে ফৈজাবাদ চহৰ প্ৰশাসনে ইয়াৰ গেট বন্ধ কৰাৰ সিদ্ধান্ত দিছে, সেয়েহে ইয়াক মুকলি কৰিব লাগে। তাৰ পিছত হিন্দু পক্ষক ইয়াত পূজা আৰু দৰ্শনৰ অনুমতি দিয়া হয়। আনফালে বাবৰি মছজিদ একশ্যন কমিটিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। 1989 চনত ৰাম মন্দিৰৰ ভেটি স্থাপন কৰা হয়। সেই সময়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে বিশ্ব হিন্দু পৰিষদক বিবাদিত স্থানত আধাৰশিলা স্থাপনৰ অনুমতি দিছিল। ইয়াৰ পিছত প্ৰথমবাৰৰ বাবে ৰামলাল্লাৰ নাম এলাহাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হয়, য'ত নিৰ্মোহী আখৰা আৰু সুন্নী ৱাকফ বৰ্ডে ৰামলাল্লা জন্মভূমিৰ ওপৰত নিজৰ দাবী দাখিল কৰে। 1990 চনত লালকৃষ্ণ আদৱানীয়ে গুজৰাটৰ সোমনাথ মন্দিৰৰ পৰা অযোধ্যালৈ ৰথ যাত্ৰা আৰম্ভ কৰে। এইটো আছিল অতি বিতৰ্কিত সময়। 1992 চনত বাবৰি মছজিদ ভাঙি পেলোৱা হয়। 1992 চনৰ 6 ডিচেম্বৰ বাবৰি মছজিদ ভাঙি পেলোৱাৰ দিন। এই দিনটো ভাৰতৰ ইতিহাসত লিপিবদ্ধ হৈ আছে। ইয়াত সেৱকসকলে এটা অস্থায়ী মন্দিৰো প্ৰতিষ্ঠা কৰিছিল। মছজিদ ভাঙি দিয়াৰ 10 দিনৰ পাছত প্ৰধানমন্ত্ৰীয়ে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ M লিবাৰহানক লৈ এখন কমিটি গঠন কৰিছিল।
য'ত মছজিদ ভাঙি পেলোৱা আৰু সাম্প্ৰদায়িক সংঘৰ্ষ সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিবলগীয়া হৈছিল। 1993 চনৰ জানুৱাৰী মাহত অযোধ্যাৰ ভূমি নৰসিংহ ৰাওৰ চৰকাৰৰ অধীনলৈ লোৱা হয় আৰু 67.7 একৰ মাটি কেন্দ্ৰীয় চৰকাৰৰ ভূমি হিচাপে ঘোষণা কৰা হয়। 2002 চনৰ পৰা ৰাম মন্দিৰৰ দাবী বৃদ্ধি পাবলৈ আৰম্ভ কৰে। 2002 চনৰ এপ্ৰিল মাহৰ পৰা অযোধ্যাৰ বিবাদ আৰম্ভ হয় আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত শুনানি আৰম্ভ হয়। 2003 চনৰ আগষ্ট মাহত ASI অৰ্থাৎ আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া নামৰ সংস্থাটোৱে মছজিদটোৰ স্থানত খনন আৰম্ভ কৰে আৰু ইয়াৰ তলত 10ম শতিকাৰ মন্দিৰৰ প্ৰমাণ পোৱা বুলি দাবী কৰে। 2010 চনৰ 30 ছেপ্টেম্বৰ অযোধ্যা গোচৰৰ ঐতিহাসিক সিদ্ধান্ত। এতিয়ালৈকে প্ৰতিটো পক্ষই নিজৰ বাবে অযোধ্যাৰ মাটি দাবী কৰিছিল যদিও এলাহাবাদ উচ্চ ন্যায়ালয়ে এই ভূমি 3 ভাগত বিভক্ত কৰিছিল। ইয়াৰ এভাগ নিৰ্মোহী আখৰা, এভাগ সুন্নী ৱাকফ বোৰ্ড আৰু এভাগ ৰামলালা কমিটিক দিয়া হয়। এই সিদ্ধান্তই সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি কৰিছিল। ইয়াৰ বিৰুদ্ধে পুনৰবাৰ আবেদন দাখিল কৰা হয় আৰু 2011 চনত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় বন্ধ কৰি দিয়ে। এই শুনানিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত আচৰিত কাৰণ তিনিওটা পক্ষৰ কোনো এটাই ইয়াৰ বাবে আবেদন কৰা নাছিল। অৱশেষত 2019 চনত আহিল ঐতিহাসিক সিদ্ধান্ত। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে 2019 চনত 5জনীয়া বিচাৰপীঠ গঠন কৰি 2018 চনৰ পুৰণি সিদ্ধান্ত নাকচ কৰে। 2019 চনৰ 8 মাৰ্চত দুদিনীয়া শুনানিৰ অন্তত আকৌ এবাৰ কোৱা হয় যে ভূমি বিবাদ পাৰস্পৰিক সন্মতিৰে সমাধান কৰিব লাগে। 2019 চনৰ নৱেম্বৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ে হিন্দু পক্ষৰ স্বাৰ্থত ৰায় দি ট্ৰাষ্টৰ জৰিয়তে ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগে লগে 5 একৰ মাটি সুন্নী ৱাকফ বোৰ্ডক দিয়া হয় য'ত অযোধ্যাত মছজিদ নিৰ্মাণ হ'ব লগা আছিল। ডিচেম্বৰ মাহলৈকে এই বিষয়ত কেইবাখনো আবেদন দাখিল কৰা হয় আৰু উচ্চতম ন্যায়ালয়ে এই বিষয়টো নাকচ কৰে। 2020 চনৰ ফেব্ৰুৱাৰী মাহত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট প্ৰতিষ্ঠা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত এই কথা ঘোষণা কৰে। সুন্নী ৱাকফ বোৰ্ডে 5 একৰ মাটি গ্ৰহণ কৰে। 2020 চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে আৰু সেয়াই হৈছে অযোধ্যাত অৰ্থাৎ ৰামৰ জন্মভূমিত ৰাম মন্দিৰ স্থাপনৰ আৰম্ভণি। 2024 চনৰ 22 জানুৱাৰী যিটো দিনৰ বাবে সম্পূৰ্ণ ভাৰতবাসী উৎসুকতাৰে বাট চাই আছে। ধন্যবাদ।